হেল্ল' ফ্ৰেণ্ডছ, মই আজি কঁঠাল গুটিৰ নতুন ৰেচিপি ট্ৰাই কৰিছোঁ। তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো আহকচোন চাওঁ মইনো কেনেকৈ বনালোঁ। এয়া মই কঁঠাল গুটিৰ ওপৰৰ বাকলিখিনি গুচাই ল'লোঁ। আগতে কঁঠাল গুটিখিনি ধুই ল'লোঁ। এতিয়া ইয়াক ভালদৰে সিজাই ল'ম। পাঁচ 10 মিনিটমান ৰখাৰ পিছত এয়া কঁঠাল গুটিখিনি মই নমাই ল'লোঁ। সিজিও গৈছে। এতিয়া কঁঠাল গুটিৰ এই লাল বাকলিখিনি কটাৰীৰে ভালদৰে গুচাই ল'ম। এয়া চাওক মোৰ লাল বাকলি গুচোৱা হৈ গ'ল। এতিয়া আমি ইয়াক গ্ৰাইণ্ডাৰ মেচিনত ভালদৰে গুড়ি কৰি ল'ম। গুড়ি কৰাৰ সময়ত অলপমান পানী দি ল'ব। এয়া গুড়ি কৰা হৈ গ'ল। এতিয়া ইয়াতে দিম এয়া নৰসিংহ পাত কটা আৰু কেঁচা জ্বলা আৰু আদা নহৰু পিহা, এয়া হালধি হাফ চামুচ আৰু এয়া নিমখ জোখ অনুসৰি আৰু অলপমান পাঁচফোৰণ আৰু এয়া পিঁয়াজ মিহিকৈ কাটি লৈছোঁ আৰু ইয়াতে অলপমান বেচন মিক্স কৰি ল'ম আৰু এই গোটেইখিনি ভালদৰে মিহলি কৰি ল'ব। আৰু মিহলি কৰাৰ সময়ত যদি শুকান হৈ যায় তেতিয়াহ'লে অলপ অলপকৈ পানী দি ল'ব আৰু কঁঠাল গুটিৰ মিশ্ৰণখিনি এনেদৰে বনাই ল'ব। আৰু ইয়াক প্ৰথমতে এনেদৰে অলপ অলপকৈ লৈ কিনে লাডু বনাই ল'ব। মোবাইল ধৰা মানুহ নাই যিহেতু ভালদৰে দেখুৱাব পৰা নাই আৰু এনেদৰে চেপেটা কৰি ল'ব। মই এনেকৈ কৰাৰ আগতে 2 হাতত মিঠাতেল সানি লৈ লৈছিলোঁ আৰু এয়া গোটেইখিনি হৈ গ'ল। এতিয়া ফ্ৰাই কৰিবলৈ এয়া গৰম কেৰাহীত অলপমান ৰিফাইন দি লৈ লৈছোঁ আৰু এয়া তেলখিনিও গৰম হৈ গৈছে। এতিয়া এটা এটাকৈ আমি তেলত দি ল'ম। এইফালে অলপমান থোৱাৰ পিছত আৰু আনফালে ওলটাই দি দিব আৰু এইখিনি একেবাৰে ল' ফ্লেমত ৰঙচুৱা হোৱাকৈ ভাজি ল'ব। আৰু এয়া চাওক দুফালেও ৰঙা হৈ গৈছে। এতিয়া ইয়াক আমি নমাই ল'ম। এয়া চাওক মোৰ ভজা হৈ গ'ল আৰু মই ইয়াক নাম দিছোঁ কঁঠাল গুটিৰ পকৰি। আপোনালোকেও এনেদৰে সোৱাদ এবাৰ লৈ চাব। আজিলৈ ইয়াতে সামৰিলোঁ। আকৌ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে সুস্থ থাকক, সুখ থাকক।